উচ্চতৰ মাধ্যমিকৰ ৰিজাল্ট ওলাই গ'ল। এতিয়া সকলোৰে মনত এটাই প্ৰশ্ন, ইয়াৰ পাছত কি? BA, BSc নে আন কিবা? জানো আহক এই ভিডিঅ'টোৰ জৰিয়তে চমুকৈ ইয়াৰ পাছত কি কৰিব পাৰি। যদি আপুনি আৰ্টছ লৈ পাছ কৰিছে, কেৱল BA নহয়, আপুনি ল, মাছ কমিউনিকেশ্যন, এনিমেশ্যন বা আনকি ইণ্টিগ্ৰেটেড BEd কৰি শিক্ষকতাৰ ফালে যাব পাৰে। ছায়েন্সৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ইঞ্জিনিয়াৰিং আৰু মেডিকেলৰ উপৰিও আছে বায়'টেকনলজি, নাৰ্ছিং, ফাৰ্মেচী আৰু খুবেই জনপ্ৰিয় বায়'মেডিকেল ছায়েন্সৰ দৰে কেৰিয়াৰ। কমাৰ্চৰ ছাত্ৰ হ'লে আপুনি চাৰ্টাৰ্ড একাউণ্টেঞ্চি, BCom বা মেনেজমেণ্টৰ বাবে BBA বা BCA কৰি টেকনিকেল ফিল্ডত সোমাব পাৰে। যদি সোনকালে চাকৰি লাগে তেন্তে ITI, পলিটেকনিক, DLED কৰিব পাৰে। লগতে কম্পিউটাৰ গ্ৰাফিক্স ডিজাইনিং বা ডিজিটেল মাৰ্কেটিঙৰ দৰে স্কিল শিকিও ভাল উপাৰ্জন আপুনি কৰিব পাৰিব। মনত ৰাখিব, আনৰ কথা শুনি নহয়, নিজৰ যিটো বিষয়ত আগ্ৰহ আছে সেইটোহে বাছি ল'ব। আপোনাৰ কি ভাল লাগে কমেণ্টত আমাক জনাওক। উচ্চতৰ মাধ্যমিকৰ ৰিজাল্ট ওলাই গ'ল। এতিয়া সকলোৰে মনত এটাই প্ৰশ্ন, ইয়াৰ পাছত কি? BA, BSc নে আন কিবা? জানো আহক এই ভিডিঅ'টোৰ জৰিয়তে চমুকৈ ইয়াৰ পাছত কি কৰিব পাৰি। যদি আপুনি আৰ্টছ লৈ পাছ কৰিছে, কেৱল BA নহয়, আপুনি ল, মাছ কমিউনিকেশ্যন, এনিমেশ্যন বা আনকি ইণ্টিগ্ৰেটেড BEd কৰি শিক্ষকতাৰ ফালে যাব পাৰে। ছায়েন্সৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ইঞ্জিনিয়াৰিং আৰু মেডিকেলৰ উপৰিও আছে বায়'টেকনলজি, নাৰ্ছিং, ফাৰ্মেচী আৰু খুবেই জনপ্ৰিয় বায়'মেডিকেল ছায়েন্সৰ দৰে কেৰিয়াৰ। কমাৰ্চৰ ছাত্ৰ হ'লে আপুনি চাৰ্টাৰ্ড একাউণ্টেঞ্চি, BCom বা মেনেজমেণ্টৰ বাবে BBA বা BCA কৰি টেকনিকেল ফিল্ডত সোমাব পাৰে। যদি সোনকালে চাকৰি লাগে তেন্তে ITI, পলিটেকনিক, DLED কৰিব পাৰে। লগতে কম্পিউটাৰ গ্ৰাফিক্স ডিজাইনিং বা ডিজিটেল মাৰ্কেটিঙৰ দৰে স্কিল শিকিও ভাল উপাৰ্জন আপুনি কৰিব পাৰিব। মনত ৰাখিব, আনৰ কথা শুনি নহয়, নিজৰ যিটো বিষয়ত আগ্ৰহ আছে সেইটোহে বাছি ল'ব। আপোনাৰ কি ভাল লাগে কমেণ্টত আমাক জনাওক।